হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই অন্য এটা ভিডিঅ'। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আৰু ঘৰতে ষ্টাৰ্ট নকৰিলোঁ, মাৰ দাঁতৰ বিষ, সেয়েহে ডক্টৰে 6 দিনৰ পাছত মাতিছিলে। আমি এতিয়া দাঁত সৰোৱাবলৈ গৈ আছোঁ। এতিয়া আমি মাৰ দাঁত সৰোৱাবলৈ আহিছোঁ। এয়া আহি পাইছোঁহি, দাঁত সৰোৱাই লওঁ মাৰ ভাগত। আৰু কিমান ডাঙৰ চিৰি বগাই আহিছে। মাক প্ৰথমে বেজী এটা দি ল'লে, যাতে মায়ে দাঁতটো উঘালিলেও বিষটো অনুভৱ নকৰে, মায়ে গম নাপায়। তাৰ বাবে প্ৰথম মাক এটা বেজী দি লৈছে। বেজীটো দিয়া 20 মিনিটমানৰ পাছত আকৌ মাক দাঁতটো উঘালিবলৈ লৈছে। আৰু দাঁতটো উঘলাৰ আগতে এটা মেচিনেৰে দাঁতটো 3 ভাগ কৰি ভাঙি লৈছে, যাতে মায়ে দাঁতটো উঘালিলেও দুখ নাপায় আৰু বিষটো অনুভৱ নকৰে। আৰু মাৰ দাঁতটো বহুত ভিতৰলৈকে সোমাই আছিল, সেইকাৰণে উঘালিতে অলপ দিগদাৰো হৈছিল। সেইকাৰণে দাঁতটো 3 ভাগ কৰি ভাঙি লৈছিল আৰু মায়ে বিষটো অনুভৱো কৰা নাছিল, সেইবাবেহে। এতিয়া আমি ঘৰ আহি পালোহি। ঘৰ আহি পাই বহুত বতৰটো মানে আজি দিনটো বতৰটো বেয়াই হৈ থাকিলে, ঠাণ্ডা, বহুতেই ঠাণ্ডা পৰিছে মানে। ঘৰ আহি পাই এয়া লাল চাহৰ লগত জাল চানা আৰু মেগী খাই লওঁ। আমাৰ মোলৈ ৰখিয়ে নাথাকিলে, তাতকৈ আগতে খাই ফিনিছ। মেগী খাই আছোঁ এতিয়া। বতৰটো বহুত ঠাণ্ডা পৰিছে। এই দিনটো ৰ'দে নোলায় ন, ইমান ঠাণ্ডা বতৰত চাহ মেগীয়ে গাই ঠাণ্ডা পাব দেখা খাই বৈ আজৰি হৈ মই আপোনালোকক এটা এতিয়া বস্তু দেখাম। কোনে কোনে এই বস্তুটো খাই ভাল পায় ক'ব হা। চফ কোনে কোনে খাই ভাল পায়? মই কিন্তু বহুত ভাল পাওঁ, বহুত মানে বহুত আৰু। এয়া চব মোৰ পূৰা কাহ হৈ আছে, কাহ হৈ আছে যদিও মই চফ খাবলৈ এৰা নাই, বহুত ভাল লাগে। মোৰ নিচিনা কোনে কোনে ভাল পায় ক'ব দেই, কমেণ্ট কৰি জনাব। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ইমানতে ভিডিঅ'টো সামৰণি কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈও এনেদৰে ভিডিঅ'বোৰ বনাই যাবলৈ উৎসাহ পাওঁ। ধন্যবাদ।